इस वीडियो को लाइक करें, हमारे चैनल को सब्सक्राइब कर बेल आइकन जरूर प्रेस करें हमारी न्यू वीडियो। ব্ৰহ্মপুত্ৰৰ ওপৰত কৌপাতি মৰিগাঁও সংযোগী দলঙৰ অনুমোদনৰ কৃতিত্বক লৈ দুই দলীয় কৰ্মীৰ মাজত তনাওজোৰা। সামাজিক মাধ্যমত ব্যাপক চৰ্চা, স্পষ্টীকৰণ বিধায়ক মজিবুৰ ৰহমানৰ। দলং সন্দৰ্ভত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মুখ খুলিলে বিধায়কগৰাকীয়ে। কংগ্ৰেছ দলৰ দলগাঁৱৰ একাংশ কৰ্মীৰ মতে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত দলগাঁৱৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলীৰ প্ৰস্তাৱৰ ভিত্তিত দিছিল কৌপাতি মৰিগাঁও সংযোগী দলঙৰ অনুমোদন। কিন্তু AIUDFৰ কৰ্মীৰ দাবী 2021 চনৰ পৰা বিধায়ক মজিবুৰ ৰহমানে বিধানসভাত দাবী কৰি আহিছিল উক্ত দলঙৰ কথা। প্ৰাক্তন বিধায়ক ইলিয়াছ আলীৰ বিধানসভাত নিৰ্মাত হৈ থকাৰ অভিযোগত আখ্যা নিমাতী কন্যা। ইয়াকে লৈ তুলপাৰ সামাজিক মাধ্যম আৰু অৱশেষত বিধায়ক মজিবুৰ ৰহমানৰ মন্তব্য। গোটেই অসমৰ ৰাইজে জানে এই দলং লৈ বিধানসভাত মজিবুৰ ৰহমানে কেইবাবাৰ থিয় হৈছে। কোনে কি বিতৰ্ক কৰিছে সেইটো মই আওকাণ নকৰোঁ। দলগাঁও সমষ্টিৰ কি উন্নয়ন হৈছে সেইটোহে মই চাম। দলংখনৰ কাম অচিৰেই আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি বিধায়ক মজিবুৰ ৰহমানে কয় যে এই দলঙে দুয়োখন জিলাৰ মাজৰ দূৰত্ব কমাই আনিব। খাৰুপেটীয়াৰ পৰা লাহৰীঘাট হৈ যাব হ'লে গুৱাহাটী হৈ 300 কিলোমিটাৰ ঘূৰি যাব লাগে। দলং সম্পূৰ্ণ হোৱাৰ পিছত খাৰুপেটীয়াৰ 15 মিনিটৰ ভিতৰত লাহৰীঘাটলৈ যাতায়াত কৰিব পাৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। জিলাৰ দলগাঁও সমষ্টিৰ এজন নাগৰিক হিচাপে যথেষ্ট উৎফুল্লিত যে দৰং মৰিগাঁও সংযোগী এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ব্ৰিজ এইবাৰ বাজেটত প্ৰতিফলিত কৰিছে। আৰু ইয়াৰ কাৰণে মই ভাবোঁ এই ব্ৰিজখনে দুয়োখন জিলাৰ মাজত যি দূৰত্ব আছিলে দূৰত্ব কমাই আনিব আৰু এইটো এটা বহুত ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব। আৰু ইয়াৰ কাৰণে গোটেই 4খন জিলাৰ ৰাইজ কিন্তু উৎফুল্লিত হৈ আছে। আৰু এই বিষয়টো লৈ কিনে সদায় আপোনাৰ বিধানসভাৰ মজিয়াত মই 2021 চনত যেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ তেতিয়াৰ পৰা কিন্তু মই লাগি আছিলোঁ। আপোনালোকে সকলোৱে জানে মই বিধানসভাৰ মজিয়াত 2-3বাৰ এই কথাটো উত্থাপন কৰিছিলোঁ। দৰং আৰু মৰিগাঁৱৰ মাজত এটা ব্ৰিজ হ'ব লাগে, ৰাস্তা হ'ব লাগে। আৰু ইয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতে বিধানসভাৰ মজিয়াতে গুৰুত্ব দিছিল কথাষাৰ আৰু তেখেতে কৈছিলে যে এই ব্ৰিজটো হ'ব লাগে। একচুৱেলি ভাল মানে উপস্থাপন কৰিছে আৰু সেইকাৰণে এইবাৰ হয়তো এই পইচাটো ধাৰ্য কৰিছে। ইয়াৰ কাৰণে যথেষ্ট ভাল হৈছে। কামটো কম দিনৰ ভিতৰত ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে, কাৰণ অলৰেডি আপোনাৰ লেণ্ড একুইজিশ্যন কাম চলি আছে। আপোনাৰ তাৰপিছত যিখিনি আপোনাৰ ছাৰ্ভে ৰিপৰ্ট চলি আছে, কাম আৰম্ভ হ'ব। নগাঁৱৰ পৰা মৰিগাঁৱলৈ যাব লগা হ'লে 300 কিলোমিটাৰ আপোনাৰ মাইল মানে কৰিব লগা আছিলে, কিলোমিটাৰ কৰিব লগা আছিল। কিন্তু এই দলংখন হোৱাৰ লগে লগে 15 মিনিটত আপোনাৰ যাই কিনে লাহৰীঘাট পাব আৰু লাহৰীঘাটৰ মানুহ খাৰুপেটীয়াত 15 মিনিটত আহি পাব। চাওক সামাজিক মাধ্যমত কি বিতৰ্ক হৈছে, মই সেই বিতৰ্কৰ মানে কোনো মই জবাব নিদিওঁ। কথাটো হৈছে দলগাঁও সমষ্টিৰ উন্নয়ন আৰু দৰঙৰ উন্নয়ন হ'ব, সেইটোৱে মই চাম মাত্ৰ। গতিকে কোনে কি বিতৰ্ক কৰিছে মই এইটো আওকাণ নকৰোঁ। মোৰ সেইটো একো কথা নাই আৰু ক'বলগীয়া। আৰু দলগাঁও সমষ্টিৰ ৰাইজে, দৰঙৰ ৰাইজে, গোটেই অসমৰ ৰাইজে দেখা পাইছে যে এই ব্ৰিজ লৈ কিনে মুজিবুৰ ৰহমানে বিধানসভাৰ মজিয়াত কেইবাৰ থিয় হৈছে। মই আৰু বেছি কথা নকওঁ এইখিনি। এতিয়ালৈকে মানে আপোনাৰ 3-4খন ব্ৰিজ আছেতো, তাৰ ভিতৰত আনুমানিক 4,000 কিবা টকা ধৰিছে। গতিকে তাৰ ভিতৰত হয়তো কিমান টকা এষ্টিমেটটো হয়তো বনি উঠা নাই এতিয়ালৈকে মই এই পইচাটো গম নাপাওঁ যে কিমান টকা মানে ধাৰ্য হ'ব।